নমস্কাৰ বন্ধুসকল, আজি মোৰ গাহৰি পোৱালিকেইটাক কেনেকৈ ডিৱাৰ্মিং কৰিম তাকে দেখাম। এইটো পিপ্ৰাজিনৰ লৈছোঁ, এইটো ইয়াৰ ল'ম আৰু ইয়াত আছে তাহাঁতৰ বাবে ষ্টাৰ্টাৰ দানা নিদিম, এই মাকৰ দানাখিনি দিম। মানে ষ্টাৰ্টাৰ দানা এটা দি খাবলৈ ভাল নাপায়, এনেকৈ দিম। এতিয়া মই চাই থাকক ভিডিঅ'টো আগলৈকে। এনেকৈ 9টা পোৱালি আছে, 10 ml দি দিছোঁ। ইয়াত সানিম, এতিয়া সানি পোৱালিখিনিক দি দিম। পূৰা পোৱালিখিনি হাল্লা কৰি আছে, পূৰা উৎপাত কৰিছে পূৰা। চাই থাকক ভিডিঅ'টো। এনেকৈ সানি দিছোঁ ধুনীয়াকৈ, যাতে সকলো পোৱালিখিনিয়ে পায় ভালকৈ, কোনো এটাই বেছি কম খাবলৈ নাপায় যাতে। মিক্সিং কৰি হৈ গ'ল, ঠাণ্ডা হৈ গ'ল চব। এনেকৈ দি দিছোঁ। এয়া মাকজনীক দি আছোঁ। মাকজনী যথেষ্ট গাখীৰ থাকিল, কিন্তু সময় বহুত হৈ গ'ল যে তাই ক্ষীণাই গ'ল, সেইবাবে আঁতৰাই দিবলগীয়া হ'ল সোনকালে। এয়া পোৱালিখিনি চব ধুনীয়াকৈ খাবলৈ চেষ্টা কৰিছে। এইখিনি পোৱালি চক, গ্ৰ'থটো চক কেনেকুৱা হৈছে কমেণ্ট কৰিব। আজি 30 দিনৰ পোৱালি। ৰিপ্ৰাজেণ্টটো 21 দিনত দিব পাৰি, মই 30 দিনত দিছোঁ। অলপ তেহেঁতি ডাঙৰ হৈ লওক। গোটেইখিনিয়ে খাইছে, অলপ অলপ খালেও হ'ব। আজিৰ পৰা দানা খাব ষ্টাৰ্ট কৰামহে। গ্ৰ'থটো চক পোৱালিখিনি, কমেণ্ট কৰিব। দানা খাই চেচেই কৰি দিলে, মই তাককে দিলোঁ নাখাব বুলি। চক মাটি তেনেকৈ দি দিছোঁ। মই সাধাৰণতে ডাঙৰবোৰক এয়া এলবমাৰ খুৱাওঁ, বডি ৱেইট চাই মেলি এলবমাৰো দিওঁ। পোৱালিখিনিক পিপ্ৰাজিন দিয়াৰ কাৰণ হৈছে, পোৱালিখিনি যিহেতু সৰু আৰু তেহেঁতৰ সকলোবোৰ দুৰ্বল থাকে, সেইবাবে লিভাৰটোক যাতে এটেক নকৰে, সেইবাবে এইটো দিয়া হৈছে। এইটো 30 ml, বেছি দাম নহয়, এইটোৰ দাম 50-40 তেনেকুৱা কিবাই। পোৱালিখিনি খালেই অলৰেডি শেষ কৰিলে। চাই থাকক, আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কোনোবা যদি ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো লাইক কৰি দিব। নতুন কোনোবা আহিলে ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব। এনেকৈ ফাৰ্মিঙৰ ওপৰত ভিডিঅ' দি থাকিম আগলৈ। এইজনী মাকজনী অলপ ক্ষীণালে তাই। এই মাকজনী মই লাকি বুলি ভাবিছোঁ নিজেই, কাৰণ তাই প্ৰথমবাৰতে মোক 9টা পোৱালি দিছে আৰু সুস্থ সবল পোৱালি দিছে, সেইবাবে মই নিজেই ভাবিছোঁ লাকি বুলি। মই সেইবাবে মৰমো কৰোঁ তাইক, আগৰ পৰাই মৰম কৰোঁ। পোৱালিবিলাকক অকণমান ষ্টাৰ্টাৰ দি দিম, মাকৰ দানাখিনি খাই শেষ কৰিলে। এইটো তাত অলপ আনি থৈছোঁ, গোটেই বেগটো অনা নাই। ইয়াৰ পৰা যাতে অলপ অলপকৈ দি থাকিম। খাইছে গোটেইখিনি। এইজনী মাইকী পোৱালি চক, তাই গ্ৰথটো। এইজনীও মাইকী, মতা দুটাহে মাত্ৰ। এয়াই ভিডিঅ'টো, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।